নমস্কাৰ সকলোকে অনাই বনাই ঘূৰি আছোঁ অৰুণাচল প্ৰদেশৰ জিৰ' ভেলী ভাবিলোঁ আজি আপোনালোকক অৰুণাচল প্ৰদেশৰ জিৰ' ভেলীৰ খেতি পথাৰখন দেখাওঁ খেতি পথাৰখননো কেনেকুৱা ইয়াতে কিনো খেতি হয় মই শুনিছোঁ ফিচাৰী এণ্ড ধানৰ খেতিৰ কাৰণে বহুত মানে বিখ্যাত ইয়াতে বলকচোন ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ আপোনালোককো দেখাওঁ ইয়াৰ পৰা মই কেমেৰাটো ঘূৰাই দিলে আপোনালোকে দেখা পাবই কি জানি এইটো চাওকচোন তাৰ পৰা মই দেখিয়ে আছোঁ বৰ্তমান তালৈকে যাওঁ একদম ওচৰৰ পৰা আমি চাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক কিমান ধুনীয়া এটা পৰিৱেশ ইয়াত লিখা আছে থেংক ইউ ভিজিট এগেইন মই যিখন ৰিজৰ্টত আছিলোঁ সেইখনৰ পৰা বেছি ডিষ্টেঞ্চ নহয় মোটামুটি 20 মিটাৰমান হ'ব ওলাই আহিলে দেখা পায় এই খেতি পথাৰখন গতিকে বলক অকণ আগুৱাই যাওঁ আৰু অলপমান আহি দেখিলোঁ যে ইয়াতে কেইটামান টিনৰ ঘৰ আছে দোকান এনে কি একো বুজি পোৱা নাই একচুৱেলি অলপ কাষত গ'লে গম পাম যে বজাৰ নেকি হয় এইখন বজাৰে হয় কিন্তু বজাৰখন বহুত দিন ধৰি বহা নাই যেন লাগি আছে সাপ্তাহিক বজাৰ হ'ব পাৰে কিন্তু বহুত দিন ধৰি বন্ধ হৈ আছে এনেকুৱা লাগিছে বলকচোন এইটো চাই এই চাংঘৰ কেইটা লৈ যাওঁ কিনো আছে তাত চাই আহোঁ এবাৰ চাওকচোন প্ৰথম আহিয়ে দেখা পালোঁ যে মাছৰ ফিচাৰী এটা এইটো চাওক মাছৰ উজান চাওক একদম মাছৰ ফিচাৰী এটা আৰু এইপিনে চাংঘৰ টাইপৰ আছে এটা চাংঘৰে হৈ যেন পাওঁ আৰু অৰুণাচলত এইটো কি বুলি কয় নাজানো আৰু খেতি পথাৰখন এনেকুৱা ধৰণৰ ওচৰৰ পৰা আৰু এইপিনে চাওক পানী এইপিনেৰে আহি আছে আৰু এইপিনেৰে ওলাই আছে যদি জাবৰ জোঁথৰখিনি সিটো চাইডে নাযায় তাৰ কাৰণে বাঁহেৰে এটা বনাই দিছে আৰু এটা বস্তু চাওকচোন এইটো আপোনাৰ চিমেণ্টেৰে বনোৱা পকাৰ মানে পাক্কাৰ এই মানে এইটো কি বুলি কয় আলি বুলি কয় নে মথাউৰি বুলি কয় এইটো পূৰা পকাৰে কিন্তু অসমত এইটো একচুৱেলি মাটিৰে বনায় কিন্তু ইয়াতে চিমেণ্টেৰে বনাইছে এনেকৈ পূৰা একদম মই অলপ আগলৈকে যাওঁ বাৰু কোনোবা একো নকয় যদি গতিকে পৰিৱেশটো এনেকুৱা ধৰণৰ তাত চাব পাৰে তাত এগৰাকী মহিলাই কিবা কিবি কৰি আছে কাম গতিকে এনেকুৱা পৰিৱেশটো বলকচোন এইবাৰ সেইটো চাইডে ওলাই যাওঁ অলপমান ৰাস্তাৰ সেইটো চাইডেও চাওঁ অলপমান কেনেকুৱা কি দেখা পাওঁ বলক খোজকাঢ়ি আহি আছোঁ আজি খুবেই ৰ'দ দিছে মানে থাকিব পৰা নাই বহুত গৰম তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এটা বস্তু দেখাই আছোঁ মই ইয়াতে চাওক লোকেল আইতা এজনীয়ে খেতি কৰি আছে মানে কি কৰি আছে নাজানো কিবা বুটলি আছে এইপিনে ঠিক আছে পূৰা ট্ৰেডিশ্যনেল ড্ৰেছত আছে আৰু এটা বস্তু দেখাম আপোনালোকক মই এইটো চাওকচোন ৱাটাৰ এইটো পাইপলাইন নেকি এনেকুৱা পূৰা একদম চিধা গৈছে আমাৰ আৰু এইপিনে মোৰ ৰিজৰ্টখন মই যোনখন ৰিজৰ্টত আছোঁ সেইপিনেলৈকে পূৰা ছাপ্লাই ছিষ্টেমটো আছে ধুনীয়াকৈ বনাইছে ছাইডেৰে কাষেৰে বলক আৰু অকণমান আগুৱাই যাওঁ কি দেখা পাওঁ চাওঁ বন্ধুসকল আহি পাই এটা বস্তু দেখিছোঁ মই এইটো একচুৱেলি ময়ো বুজি পোৱা নাই কি হয় এইটো আপুনি বুজি পায় নেকি বা আপোনালোকে চিনি পায় নেকি এইটো কি হয় মানে ধান হয়নে ঘেঁহু হয়নে নে কিহৰ ফুল হয় এই ঘাঁহ বনে হয়নে মই একো বুজি পোৱা নাই এইটো যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাবচোন প্লিজ আৰু এটা বস্তু দেখিছোঁ মই ইয়াতে মানে জাবৰবিলাক এনেকৈ ডুম কৰি থৈ দিয়ে এটা জেগাত আপুনি গোটেই ৰাস্তাটো চাওকচোন পূৰা ক্লিন কিন্তু এটা জেগাত জাবৰখিনি এনেকৈ ডুম কৰি থৈ দিছে হয়তো মিউনিচিপালিটিৰ মানুহ আহি কিনে পিছত লৈ যাব এনেকুৱা ছিষ্টেম হ'ব পাৰে মই সঠিকভাৱে নাজানো আহি থাকোঁতে ধুনীয়া ফুল এটা দেখিলোঁ বহুত মৰম লগা দেই গতিকে পৰিৱেশটো এনেকুৱা ধৰণৰ খুবেই সুন্দৰ আহি পালোঁ আপোনালোকক ক'লোৱে মই অলৰেডি আজি বহুত গৰম ৰ'দ দি আছে কিন্তু আহি আৰু এটা দেখা পালোঁ বস্তু ইয়াতে চিমেণ্টেৰে বনোৱা ছেম আলি এটা এনেকৈ গৈছে আৰু এই ঘৰটো লৈ গৈছে ছেম টু ছেম মানে সীমাটো কেনেকৈ নিৰ্ধাৰণ কৰে ইয়াতে মই নাজানো পূৰা মানে তেৰা বেকা হয় কিনে এনেকুৱা কিন্তু আমাৰ অসমত কি হয় চাৰিকোণীয়া টাইপৰ সীমা টাইপৰ খেতি পথাৰৰ মাটিখিনি থাকে
ইয়াতে মানে তেৰা বেকা গোটেই বস্তুখিনি মানে মই যিমান দেখিলোঁ এতিয়ালৈকে চাওকচোন অলপ ওচৰৰ পৰা আপোনালোকক মই দেখাই দিছোঁ এইটো চাওক এনেকুৱা এইটো গৈছে একদম চিধা এনেকৈ তেৰা বেকা হয় এই ঘৰটোলৈকে গৈছে টিনৰ ঘৰটোলৈকে গতিকে এইটো কি চিষ্টেম মই বুজিব পৰা নাই যদি আপোনালোকে জানে কমেণ্ট বক্সত মোক জনাব পাৰে তো বন্ধুসকল আহি আৰু এটা মই বেলেগ ধৰণৰ বস্তু দেখা পালোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো মানে কি হয় অলপ ওচৰৰ পৰা দেখাই দিছোঁ বাৰু চাওকচোন এইটো কি হয় কণী কেইটামান আছে ইয়াতে আপোনাৰ পাখি কেইটামান আছে বেম্বো আছে 3ডাল মানে কি হয় মানে বুজিব পৰা নাই যদি আপোনালোকে জানে কিবা পূজা হয় নে কি হয় যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন মোক বলক আগুৱাই যাওঁ অকণমান আৰু ইয়াতে আৰু এটা বস্তু মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক এই চাওকচোন এপিনে আৰু এটা ফিচাৰী খেতি পথাৰৰ মাজতে ফিচাৰী চিষ্টেম এনেকুৱা বহুত ডাঙৰ চাওকচোন এই একদম এই হেপিনালৈকে একদম তালৈকে গৈছে আৰু ষ্ট্ৰীট লাইটৰ ব্যৱস্থা লাইটকেইটা এতিয়াও জ্বলি আছে চাওক কিন্তু চ'লাৰ লাইট দেই এইকেইটা চ'লাৰ লাইট ইলেক্ট্ৰিচিটি ইউজ হোৱা নাই চ'লাৰ লাইট এইকেইটা ব্যৱস্থাটো এনেকুৱা আৰু ৰাস্তাৰ কাষে মানে গছ গছনি ৰোৱা আছে মানে এতিয়া নতুনকৈ ৰুইছে নেকি এইবিলাক ডাঙৰ হ'লে আৰু ধুনীয়া লগা হ'ব বুজি পাইছেনে আৰু যদি ভৱিষ্যতে কেতিয়াবা আহিবলৈ চান্স পাওঁ তেতিয়া বাৰু এই ভিডিঅ'টোৰ লগত মই কম্পেয়াৰ কৰি আৰু এটা ভিডিঅ' বনাম পৰিৱেশটো মিলাই কিনে বলক আৰু অকণমান আগুৱাই যাওঁ ৰাস্তাৰ সোঁফালে আৰু এটা ফিচাৰী গতিকে ফিচাৰী ব্যৱসায়টো খুবেই জনপ্ৰিয় যেন পাওঁ মোৰ মতে ইয়াতে আৰু লগতে যিটো ধানৰ খেতি এই খেতিটো খুবেই কৰে ইয়াৰে লোকসকলে বলকচোন অকণমান আগুৱাই যাওঁ আলি এটা দেখা পাইছোঁ ইয়াতে মানে পকাৰ এইটো কি এটাও বাউণ্ডাৰী টাইপৰ এটা দেখা পাইছোঁ বলকচোন নামি যাওঁ কি হয় তাত এটা জুপুৰি ঘৰ আছে তাত চেণ্ডেল দেখা পাইছোঁ মই তাত মানুহ আছে যেন পাওঁ তালৈকে নাযাওঁ বাৰু জাষ্ট অলপমান ভিতৰলৈকে যাওঁ মই বলক গতিকে পৰিৱেশটো এনেকুৱা ধৰণৰ জিৰ' ভেলী টাউনখন হ'ল এইটো চাইডে আমি অলপ ৰুৰেল এৰিয়াত আছোঁ এতিয়া সেইকাৰণে মানে এই খেতি বাতিসমূহ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ আৰু ভাল লাগিছে খুবেই ভাল কিন্তু ৰ'দটো বহুত চোকা ৰ'দ বাপৰে থাকিব পৰা নাই একদম মানে গৰমত বহুত গৰম গতিকে পৰিৱেশটো এনেকুৱা চাওক এইটো চাইডে খুব পাহাৰ মেঘে আৱৰি থকা একদম পাহাৰ মানে একদম চাৰিওপিনে পাহাৰ চাওকচোন একদম চাৰিওপিনে পাহাৰ চাৰিওপিনে মাজত এনেকৈ খেতি পথাৰ খুব ধুনীয়া ঠাই খুব ধুনীয়া পৰিৱেশ এটা গতিকে ওচৰৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক কওকচোন অসমতো বাৰু এনেকুৱাই এইটো কি ধানৰ খেতি একচুৱেলি আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাবচোন ধানৰো বহুতকেইটা ভাগ থাকেতো গতিকে এইটো কি ধানৰ খেতি যদি আপোনালোকে জানে মোক কমেণ্ট বক্সত জনাব বলক এতিয়া অকণমান আগবাঢ়ি যাওঁ আগলৈকে যাওঁ খুবেই এটা ধুনীয়া পৰিৱেশ অৰুণাচলৰ জিৰ' ভেলীত আৰু এটা ধুনীয়া ফুল এটা দেখা পালোঁ দেই ভাল লাগিছে কিবা এটা ধুনীয়া লাগিছে দেই পৰিৱেশটো খুবেই ভাল বলক অকণমান আগুৱাই যাওঁ আৰু বহুত ডাঙৰ খেতি পথাৰ দেই মই মানে ভাল লাগিছে কিবা এটা মানে কি যে ক'ম আৰু শব্দ নাই মুখেৰে ক'বৰ কাৰণে ইমান ধুনীয়া এটা ৰ'দ দি আছে তথাপিতো গৰম লগাই নাই গম পাইছেনে টাউনখন আগত পাম মেইন ৰোডটো বলকচোন টাউনৰ মেইন ৰোডলৈকে অলপমান ওলাই যাওঁ বেছি ডিষ্টেঞ্চ নাই আৰু 50 মিটাৰমান হ'ব বলক তালৈকে যাওঁ মেইন ৰোডলৈকে কি আছে চাওঁ তো বন্ধুসকল আহি আছোঁ মই খোজকাঢ়ি মেইন ৰোড পামেই আৰু বেছি দূৰ নাই এটা মই বহুত অদ্ভুত এটা দেখিলোঁ বস্তু যে ইয়াতে কি কৰে মহিলাসকলে মানে 4 হুইলাৰ লৈ আহে খেতি কৰিবৰ কাৰণে তেখেতসকলে 4 হুইলাৰ লৈ আহি গাড়ীখন ৰখাই খেতি পথাৰত নামি খেতি কৰি থাকে গতিকে এইটো তেখেতসকলৰ পৰা বহুত শিকিবলগীয়া কথা আৰু উৎসাহ দিব লগা কথা যে মহিলাসকলে ইমান কৰ্মশীল ইয়াতে অসমতো কৰ্মশীল কিন্তু ইয়াতে 4 হুইলাৰ লৈ আহে যে অসমততো সেইটো দেখিবলৈ পোৱা নাযায় যে 4 হুইলাৰ লৈ কোনোবা মহিলা আহি
খেতি পথাৰত নামি খেতি কৰি আছে। গতিকে ইয়াতে মই এটা অদ্ভুত বস্তু দেখিলোঁ, ভাবিলোঁ আপোনালোককো জনাই দিওঁ। আৰু যিয়ে নহওক মেইন ৰোড পালোহি, চাওক ব'লকচোন মেইন ৰোডলৈকে যাওঁ। পাই গ'লোঁ বন্ধুসকল মেইন ৰোড। এইপিনে যে ৰাস্তাটো দেখিছে এইটো একচুৱেলি গুৱাহাটী ইটানগৰ সেইটো চাইডে যায়। মানে মই যে আহিছোঁ যে এইপিনেৰে আহিছোঁ, আৰু আপোনাৰ এইপিনেৰে আপোনাৰ জিৰ' ভেলী যিখন টাউন আছে টাউনখনৰ এইটো চাইডে আছে। গতিকে আৰু মোৰ সৌ চাইডে এইটো চাইডে আপোনালোকৰ ভিতৰৰ ফালে যাব পাৰি, মানে অৰুণাচলৰ যিখিনি আৰু আগলৈকে যাব পাৰি সেইটো চাইডে যাব পাৰি। গতিকে পৰিৱেশটো এনেকুৱা ধৰণৰ, ভাল লাগিছে আহি। ট্ৰেফিক নাই, গাড়ীৰ সংখ্যা খুবেই কম, আৰু চাব পাৰে গাড়ী একেবাৰে নাই। গতিকে যিবিলাকে বাইক আৰোহী হওক হেৰি হওক হেলমেট নিপিন্ধে, ইয়াতে কোনো হেলমেট নিপিন্ধে। সেইটো মই এটা দেখিলোঁ নতুন বস্তু। এনিৱে ভাল হ'ব লাগে চবৰে, আৰু খুবেই ভাল এটা পৰিৱেশ। গতিকে এই ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ বন্ধুসকল। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।